নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা নতুনকৈ আৰু কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে জেনেৰেল ডিউটিৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি মুকলি কৰিছে। ফ্ৰেণ্ডছ আপোনালোকে যদি ইণ্ডিয়ান কোষ্ট গাৰ্ডত যাম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিখিনি নতুনকৈ জেনেৰেল ডিউটিৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে এই ভেকেঞ্চিখিনিৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ। ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমানৰ পৰা কিমান বিচাৰিছে, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব, সকলোবিলাক তথ্য আপোনালোকক ডিটেইলছ সহকাৰে জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এই কাৰণে প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। জেনেৰেল ডিউটিৰ কাৰণে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালে নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। ভেকেঞ্চিখিনি মুকলি কৰিছে জেনেৰেল ডিউটি, নাবিক জেনেৰেল ডিউটি আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এই পষ্টত তেনেহ'লে আপোনালোকৰ ইয়াত হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব লাগিব, কিন্তু আপোনালোকৰ ফিজিক্স আপোনালোকৰ ছাবজেক্টটো আপোনালোক থাকিব লাগিব হাই ছেকেণ্ডেৰীত। যদি আপোনালোকে ফিজিক্স ছাবজেক্টটো আপোনালোকৰ হাই ছেকেণ্ডেৰীত আছিলে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ নাবিক জেনেৰেল ডিউটিৰ কাৰণে এইটো কোৱালিফিকেশ্যন বিচৰা হৈছে। লগতে আপোনালোকৰ যিটো নাবিক ডমেষ্টিক ব্ৰাঞ্চ আছে তাত আপোনালোকৰ চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ 10ত আপোনালোকৰ মেট্ৰিকত কোনো ধৰণৰ ইয়াত পাৰ্চেণ্টেজ বিচৰা নাই, কোনো ধৰণৰ আপোনালোকৰ ইয়াত পাৰ্চেণ্টেজ নালাগে। আপোনালোকে যদি চিম্পল মেট্ৰিক পাছ কৰি থৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব এই যিটো নাবিক ডমেষ্টিক ব্ৰাঞ্চ আছে এই ভেকেঞ্চিখিনিত। ইয়াত আপোনালোকৰ বয়সটো বিচাৰিছে আপোনালোকে 18 বছৰৰ পৰা মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব। যদি আপোনালোকৰ মিনিমাম 18 বছৰ হৈছে তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিসকল আপোনালোকৰ জেনেৰেল কেণ্ডিডেট আছে ইউআৰ কেণ্ডিডেট তেওঁলোকে 22 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST/SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC MOBC কেণ্ডিডেটসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াত আপোনালোকৰ যিটো বয়সটো আপোনালোকৰ ধৰি দিছে যে আপোনালোকৰ 1 ছেপ্টেম্বৰ 2003 পৰা আপোনালোকে 31 আগষ্ট 2007 ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব, অৰ্থাৎ জন্মৰ তাৰিখটো আপোনালোকৰ হ'ব লাগিব। তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ যোগ্য হ'ব। ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ ভেকেঞ্চিখিনিৰ ডিটেইলছৰ ইয়াত আপোনালোকৰ জ'ন ৱাইজ ভেকেঞ্চিখিনি ইয়াত ভগাই দিয়া হৈছে। যিটো নাবিক জেনেৰেল ডিউটি আছে তাত আপোনালোকৰ ভেকেঞ্চিখিনি 260টা ভেকেঞ্চি আছে টোটেল। ইয়াত আপোনালোকৰ যিটো নৰ্থৰ কাৰণে আছে ইয়াত ইউআৰৰ কাৰণে 25টা। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চিখিনি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। যিটো আপোনালোকৰ ইউআৰ কেণ্ডিডেট আছে তাৰ আপোনালোকৰ 100টা ভেকেঞ্চি আছে, EWSৰ আছে 25টা, OBCৰ আছে 68টা, STৰ আছে 28 আৰু SCৰ আছে 39টা ভেকেঞ্চি আছে আপোনালোকৰ। আৰু টোটেল আপোনালোকৰ 260টা ভেকেঞ্চি আছে নাবিক জেনেৰেল ডিউটিৰ কাৰণে। যিটো আপোনালোকৰ নাবিক ডমেষ্টিক ব্ৰাঞ্চ আছে তাত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰিছে 40টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ জ'ন ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিছে আৰু ইয়াত আপোনালোকৰ কাষ্ট ৱাইজো ভগাই দিয়া আছে পোষ্টবিলাক। ইউআৰৰ কাৰণে আছে 16টা, EWSৰ আছে 4টা, OBCৰ আছে 9টা, STৰ আছে 3টা আৰু SCৰ আছে 8টা ভেকেঞ্চি। টোটেল আপোনালোকৰ 40টা আছে ভেকেঞ্চি। ইয়াত আপোনালোকৰ জ'ন ৱাইজ ভগাই দিয়া আছে। নৰ্থ, ৱেষ্ট, ইষ্ট, চাউথ, চেণ্ট্ৰেল জ'নত আপোনালোকৰ এনেদৰে জ'নবিলাক ভগাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় ভেকেঞ্চিখিনিৰ বিষয়ে গম পালে। টোটেল যদি আপোনালোকক ভেকেঞ্চি চাবলৈ যাওঁ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে নাবিক জেনেৰেল ডিউটি আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চ মিলাই কেনে আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 300টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনি যদি আপোনালোকে চিলেকশ্যন প্ৰচেছটো চাবলৈ যায় প্ৰথমতে আপোনালোকৰ এটা কম্পিউটাৰ ভিছাত অনলাইন এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব, ৰিটেন টেষ্ট বুলি আপোনালোকে ক'ব পাৰে। ইয়াত আপোনালোকৰ ৰিটেন টেষ্টটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ যিটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আছে তাত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। তাত আপোনালোকৰ ৰানিং কৰিব লাগিব। আপোনালোকে 1600 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। টোটেল টাইম থাকিব আপোনালোকৰ 7 মিনিট আৰু আপোনালোকে 20টা আপোনালোকে স্কোৱাট মাৰিব লাগিব, 10টা আপোনালোকে পুছ আপ মাৰিব লাগিব। তাৰপিছত আপোনালোকৰ
ফিজিক্যাল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট সেইটো অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু লাষ্টত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব এনেদৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কৰা হ'ব 4টা ষ্টেজত আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কৰা হ'ব তো আপোনালোকে যদি এই পোষ্টৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰে আৰু ইতিমধ্যে যিটো তাৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে তো আপোনালোকে ইয়াৰ এপ্লাইটো তো 11 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে এপ্লাই চলি আছে আৰু যিটো লাষ্ট ডেটটো দিছে আপোনালোকৰ 25 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে যদি এই ভেকেন্সিখিনি ইণ্টাৰেষ্ট হয় তো আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকে যেটো সময় বেছি দিন দিয়া নাই তো আপোনালোকে অতি সোনকালে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে বা আপোনালোকে এই ভেকেন্সিখিনৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় যিখিনি জেনেৰেল ডিউটিৰ কাৰণে নাবিক জেনেৰেল ডিউটি আৰু ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে ভেকেন্সি মুকলি কৰিছে তো আপোনালোকে যদি এই ভেকেন্সিখিনিৰ ডিটেইলছখিনি আপোনালোকে ভালদৰে বুজি পালে তো আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে যদি এডভাৰটাইজমেণ্টখন আপোনালোকে পিডিএফটো নিজে চেক কৰি চাব বিচাৰে তো আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত পাই যাব তাত আপোনালোকৰ যিটো পিডিএফ হয় এডভাৰটাইজমেণ্টৰ তো আপোনালোকে তাত দিয়া আছে তো আপোনালোকে এই টেলিগ্ৰামত জইন হৈ কিনে আপোনালোকে পিডিএফটো আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন আপোনালোকে ডিটেইলছখিনি ভালদৰে চেক কৰি চাব পাৰিব অথবা আপোনালোকে আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জইন হোৱা নাই তো আপোনালোকে হোৱাটসঅ্যাপ গ্ৰুপত জইন হৈ কিনে আপোনালোকে পিডিএফটো পাই যাব এডভাৰটাইজমেণ্টৰ তো আপোনালোকে চেক কৰি চাই ল'ব পাৰিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যাই এতিয়া জইন হৈ লওক হোৱাটসঅ্যাপ গ্ৰুপত তো ফ্ৰেণ্ডছ এইটোৱে আছিল ইনফৰমেশ্যনটো আপোনালোকে যদি ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম